তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম SSC CGLৰ যি 14,582টা নতুন পোষ্ট ওলাইছে CGLৰ, অৰ্থাৎ গ্ৰেজুৱেট কম্বাইণ্ড গ্ৰেজুৱেট লেভেলৰ কাৰণে, অৰ্থাৎ যিসকল বন্ধু বান্ধৱী গ্ৰেজুৱেট পাছ কৰিছে তেওঁলোকৰ বাবে এটি সোণালী সুযোগ হয় বন্ধু বান্ধৱীসকল। প্ৰত্যেক বছৰে আমাৰ SSC ফালৰ পৰা বহুখিনি পোষ্ট ৰিলিজ কৰা হয়। ঠিক তেনেদৰে এই বছৰো কিন্তু আমাৰ 14,582টা পোষ্ট ইতিমধ্যে ৰিলিজ কৰা হৈছে আৰু চাওক নটিফিকেশ্যনখন আহি গৈছে। তো আপোনালোকে দেৰি নকৰি যিসকল বন্ধু বান্ধৱী গ্ৰেজুৱেট ইতিমধ্যে কমপ্লিট হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব। তো ইয়াতে চাওক আমাৰ ধুনীয়াকৈ দিয়া আছে কি আছে ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। তো আপোনালোকে অনলাইন এপ্লিকেশ্যন আপোনালোকে ছাবমিট কৰিব পাৰিব 9/6/2025, অৰ্থাৎ জুন মাহৰ 9 তাৰিখৰ পৰা আৰম্ভ হৈয়ে গৈছে আৰু ইয়াত থাকিব জুলাই মাহৰ 4 তাৰিখলৈকে আপোনালোকে অনলাইন কিন্তু এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট এণ্ড টাইম ফৰ ৰিচিভ অনলাইন এপ্লিকেশ্যন, আপোনালোকে লাষ্ট ডেট ইয়াত দিয়া গৈছে 4 জুলাই, অৰ্থাৎ 4 জুলাই আপোনালোকে ৰাতি 11টা বজালৈকে কিন্তু আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফিজ পে'মেণ্ট, আৰু আপোনালোকে ফিজ পে'মেণ্ট লাষ্ট ডেট হ'ল 5 জুলাই, অৰ্থাৎ 5 জুলাইলৈকে আপোনালোকে যি বন্ধু বান্ধৱীৰ যাৰ অনলাইন পে'মেণ্ট কৰিবলগীয়া আছে তেওঁলোকে 5 জুলাই তাৰিখৰ ভিতৰত কিন্তু অনলাইন পে'মেণ্ট কৰিব লাগিব। আৰু ডেট অফ উইণ্ডোজ ফৰ এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যন, যিসকল বন্ধু বান্ধৱীৰ কিছুমান ভুল হয় তো আপোনালোকে ভুল নকৰিব পৰাপক্ষত, আৰু যদি আপোনালোকৰ ভুল হয় তেতিয়াহ'লে কিন্তু কি হ'ব SSC যি কাৰেকশ্যনৰ কাৰণে উইণ্ডোজ আকৌ খুলি দিয়া হ'ব। এয়া হ'ব 9 জুলাইৰ পৰা আপোনালোকৰ 11 জুলাইৰ ভিতৰত আপোনালোকে যি ভুল থাকে সেয়া কিন্তু আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। আৰু ইয়াতে চাওক SSC এটা টেণ্টেটিভ ডেটো ৰিলিজ কৰিছে। আমাৰ যোনটো CBT 1 অৰ্থাৎ টায়াৰ 1 সেয়া 13 আগষ্টৰ পৰা 30 আগষ্ট 2025 হ'ব বুলি ইয়াত দেখুওৱা গৈছে। আৰু চাওক টেণ্টেটিভ ডেট কি দিছে টায়াৰ 2 অৰ্থাৎ ফাইনেল যোনটো আপোনাৰ কম্পিউটাৰ টেষ্ট হ'ব সেয়া ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। তো আশা কৰিছোঁ বন্ধু বান্ধৱীসকল ইনফৰ্মেশ্যনখিনি আপোনালোকৰ ভাল লাগিছে আৰু আপোনালোকৰ সুবিধা হ'ব। তো এইখিনি আছিল আপোনালোকৰ ইনফৰ্মেশ্যন। আৰু চাওক তলৰ ফালে ইয়াত আপোনালোকৰ পোষ্টবিলাক মেনশ্যন কৰি দিয়া হৈছে, ইয়াত আপোনালোকে চাব পাৰিছে। 1 নম্বৰতো দিয়া আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ, চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচত গ্ৰুপ বিৰ হয়। আৰু ইয়াত চাওক পে লেভেল 7, তো আপোনালোকৰ ষ্টাৰ্টিঙতে চেলাৰী চাওক দিছে কিমান 44,900ৰ পৰা 1,42,400, অৰ্থাৎ আপোনালোকৰ যোনটো বেছিক চেলাৰী এয়া বহুতখিনি কিন্তু হ'ব আপোনালোকে চাওক। আৰু ইয়াতে এজ লিমিট দিয়া গৈছে 20ৰ পৰা 30। ঠিক তেনেদৰে চাওক 2 নম্বৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইণ্টেলিজেন্ট ব্যুৰো, অৰ্থাৎ IB যোনটো আপোনালোকৰ ইণ্টেলিজেন্ট ব্যুৰো হয় তাত আপোনালোকে চাকৰি লাভ কৰিব। ইয়াতো বয়স 18ৰ পৰা 30 বুলি দিয়া হৈছে। তাৰপিছত চাওক 3 নম্বৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰিজ অফ ৰেলৱেজতো কিন্তু আপোনালোকৰ ইয়াৰ পৰাই ৰিক্ৰুট কৰা হ'ব। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে আৰু বহুখিনি পোষ্ট ইয়াতে মেনশ্যন কৰা গৈছে। তো পোষ্টবিলাক আপোনালোকে চাওক, পোষ্টবিলাক এটা এটাকৈ ক'ব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো আপোনালোকক চাওক মই স্ক্ৰল ডাউন কৰি দিছোঁ। ইয়াতে চাওক পে লেভেল 6ৰ কাৰণে ইয়াত মেনশ্যন কৰা আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ আদাৰ মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্ট অৰ্গেনাইজেশ্যন, এইটো গ্ৰুপ বিৰ হয়। ইয়াতো বয়স কিন্তু 18ৰ পৰা 30 লাগিব। এক্সিকিউটিভ এছিষ্টেণ্ট কি কৈছে CBIC, তাৰপিছত নেশ্যনেল হিউমেন ৰাইট কমিশ্যন অফিচেছ আণ্ডাৰ CNAG, এইটো কিছুমান পোষ্ট আছে। ডিভিজনেল একাউণ্টেণ্ট সেয়া পোষ্ট ইয়াত কিন্তু অন্তৰ্ভুক্ত কৰা হৈছে। আৰু চাওক ইয়াতে বহুতো ধৰণৰ পোষ্ট ইয়াত মেনশ্যন কৰা হৈছে। পে লেভেল আপ টু 7লৈকে আছে, ইয়াত পে লেভেল 4ৰ কাৰণে কোৱা হৈছে। চাওক ইয়াৰ গ্ৰুপ চিৰ হয়, গ্ৰুপ চিবিলাকো চাওক আপোনালোকৰ চেলাৰী কিমান আছে 25,500 প্লাছ টু 81,000লৈকে ইয়াত মেনশ্যন কৰা গৈছে। তো বহুত হাই চেলাৰী হয় বন্ধু বান্ধৱীসকল, আপোনালোকে দেৰি নকৰি এপ্লাই কৰি দিব। আজিৰ ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেশ্যনৰ কাৰণে দিছোঁ। আগলৈ মই এটি নতুন ভিডিঅ' এটা বনাই দিম য'ত আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰে সেই বিষয়ে আপোনালোকক জনাম আৰু ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম। যদি আপোনালোকক কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট বক্সত কিন্তু সুধিব পাৰে। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটিত নতুন হয় তেওঁলোকে এটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে আমাৰ চেনেলত নতুন ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। তাৰপিছত চাওক আৰু তলৰ ফালে বহুতো ইনফৰ্মেশ্যন দিয়া গৈছে, গোটেইখিনি পঢ়িবলৈ বহুত সময় লাগিব। তাৰ লগতে মই আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট কিছুমান পইণ্ট যদি দিছে সেইবিলাক আপোনালোকৰ লগত মই ডিছকাছ কৰিম। ইয়াতে চাওক আৰু বহুত কথা কিন্তু ইয়াত লিখা গৈছে, তো গোটেইখিনি পঢ়াটো সম্ভৱ নহয়। তো চাওক ইয়াত কিবা কিবি লিখা আছে, গোটেইখিনি মই পঢ়িব নাযাওঁ কাৰণ পঢ়িলে বহুতো দেৰি হৈ যাব। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে কি হয়, কোৱালিফিকেশ্যন কি লাগিব
সেইবিলাক কথা কি আছে ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব ইয়াত কিন্তু কোৱালিফিকেশ্যনবিলাকৰ কথা উল্লেখ কৰা হৈছে অৰ্থাৎ আপোনাৰ লিখা পঢ়া কিমান হ'ব লাগিব বন্ধু বান্ধৱীসকল আমি দেখা পাওঁ যে আমাৰ অসমৰ পৰা অৰ্থাৎ আমাৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীখিনি আচলতে কি হয় SSC এক্সামবিলাকৰ কাৰণে ইমান আগ্ৰহী নহয় তেওঁলোকে সদায় এইবিলাক বহুত টান এক্সাম বুলি ভাবি থাকে কিন্তু আপোনালোকে জানি থওক যে এইবিলাক এক্সাম ইমানো টান নহয় যদিহে আপুনি ভালদৰে সিলেবাসটো চাই আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ে আৰামত আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব ইয়াতে চাওক ইয়াত কিছুমান ফিচাৰ কথা কৈছে কমিশ্যন উইল লে ইউনিফৰ্ম কাৰেকশ্যন চেল যদি আপুনি কাৰেকশ্যন কৰিব লাগে তেতিয়া কিন্তু আপুনি 200 টকা এটা দিব লাগিব বুলি ইয়াতে কোৱা হৈছে আৰু চেণ্টাৰৰ কথা কোৱা হৈছে চাওক ইয়াত চেণ্টাৰবিলাক ক'ত চেণ্টাৰ আছে তো আমি যদি চাওঁ ইষ্টাৰ্ণ ৰিজিয়ন দিছে ইয়াত কৰ্ণাটক মধ্যপ্ৰদেশ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে চাওক নৰ্থ ইষ্টত কিছুমান ৰিজন আছে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী দিছপুৰত আছে যোৰহাট আছে শিলচৰ তেজপুৰ ইম্ফল শ্বিলং আইজল ডিমাপুৰ এইবিলাক চেণ্টাৰ হয় যি আমাৰ SSC এক্সামটো কণ্ডাক্ট কৰিব তো চালে বন্ধু বান্ধৱীসকল ইয়াতে চাওক ইয়াত মাৰ্কৰ পেটাৰ্ণটো দিয়া গৈছে টায়াৰ 1ৰ কাৰণে যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকৰ এই 4টা টপিক কিন্তু আপোনালোকে চাই যাব লাগিব প্ৰথমতে জেনেৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং তাত 25টা কুৱেশ্যন থাকিব 50 নম্বৰ থাকিব নাম্বাৰ বি জেনেৰেল এৱাৰনেছ তাতো আপোনাৰ 25টা কুৱেশ্যন 50 নম্বৰ কোৱান্টিটেটিভ এপ্টিটিউড মেথছ থাকিব 25টা কুৱেশ্যন 50 নম্বৰ আৰু ইংলিছ কম্প্ৰিহেনশ্যনৰ কি থাকিব 25টা কুৱেশ্যন 50 নম্বৰ এই গোটেই 100টা কুৱেশ্যন কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকৰ 1 ঘণ্টা সময়ত কিন্তু কমপ্লিট কৰিব লাগিব যিসকল বন্ধু বান্ধৱী দিব্যাংগ হয় তেওঁলোকে কিন্তু 1 ঘণ্টা 20 মিনিট সময় তেওঁলোকে লাভ কৰিব তাৰপিছত ইয়াতে চাও ইয়াত টায়াৰ 2 যদি আপুনি টায়াৰ 1 পাস কৰে তেতিয়া টায়াৰ 2ত কি হ'ব এনে ধৰণৰ হ'ব এক্সাম পেটাৰ্ণটো আপোনালোকৰ সেকশন 1 থাকিব মেথমেটিক্যাল এবিলিটিজ ইয়াত 30টা কুৱেশ্যন থাকিব ৰিজনিং এণ্ড জেনেৰেল ইন্টেলিজেন্স 30টা কুৱেশ্যন থাকিব তো টোটাল কুৱেশ্যন 60টা হ'ব তাত কিন্তু কি হয় এটা কুৱেশ্যনৰ 3 নম্বৰকে থাকে অৰ্থাৎ 180 মাৰ্ক হ'ব ইয়াতে আৰু তাৰপিছত চাওক সেকশন 2 ইয়াতে যদি আপোনালোকে চাই জেনেৰেল ল্যাঙ্গুৱেজ এণ্ড কম্প্ৰিহেনশ্যনৰ 45 কুৱেশ্যন জেনেৰেল এৱাৰনেছত 25টা কুৱেশ্যন থাকিব টোটাল 70 কুৱেশ্যন ইনটু 3 মাৰ্ককে 210 ইয়াত মাৰ্ক থাকিব 210 আৰু ইয়াতে সেকশন 3 কম্পিউটাৰ নলেজ টেষ্ট ইয়াত 20টা কুৱেশ্যন থাকিব ইয়াতো ঠিক তেনেদৰে 3 নম্বৰকে থাকিব অৰ্থাৎ 60 মাৰ্ক আৰু যদি আপোনালোকে তাৰ তলত চাই সেকশন 4 ডাটা এন্ট্ৰি স্পিড টেষ্ট ইয়াতো কিন্তু আপোনালোকে ডাটা এন্ট্ৰি স্পিড টেষ্টটো চাব ইয়াত কোনো মাৰ্ক নাথাকে ইয়াত আপোনালোকৰ যি টাইপিং স্পিড হেয়া পৰীক্ষা কৰা হয় আৰু চাওক পেপাৰ 2 থাকিব ষ্টেটিষ্টিকেল ইয়াত 100টা কুৱেশ্যন থাকিব 100টা কুৱেশ্যন ইয়াত কিন্তু 2 নম্বৰ কথা 200 মাৰ্ক থাকিব তো এয়া হ'ল আপোনালোকৰ মাৰ্কিং সিস্টেম তো আপোনালোকে সিলেবাস চাই এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক কাৰণ আগষ্ট মাহত যেহেতু এক্সাম হ'বই আমাৰ এতিয়া চলি আছে জুন জুলাই আগষ্ট আপোনালোকে আৰামতে 2 মাহ সময় আৰামতে পাই যাব আৰু 2 মাহ সময় যদি আপোনালোকে ভালদৰে মনোযোগেৰে পঢ়া আৰম্ভ কৰি দিয়ে আপোনালোকে কিন্তু নিশ্চয় পৰীক্ষাটো ক্ৰেক কৰিব পাৰিব টায়াৰ 1 যেতিয়া আপোনালোকে ক্লিয়াৰ হৈ যাব আগষ্টত আপোনালোকে এক্সাম দি গমে পাব কেনেকুৱা হ'ল তাৰ পিছত কিন্তু আপোনালোকে দীঘলীয়া এটা সময় পাব টায়াৰ 2 কাৰণে ৰেডি হ'বৰ কাৰণে তো বন্ধু বান্ধৱীসকল দেৰি নকৰি আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক আৰু যদিহে কিবা সুধিবলগীয়া থাকে আমাৰ কমেন্ট বক্সত গৈ আপোনালোকে কমেন্ট কৰি মোক সুধিব পাৰে মই যথাসম্ভৱ চেষ্টা কৰিম আপোনালোকৰ গোটেই কুৱেশ্যনবিলাকৰ এনসাৰ দিবৰ কাৰণে তো আজিলৈ এইখিনি আছিল আকৌ এটি নতুন ভিডিঅ'ত লগ পাম আৰু যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু মই 2 দিনতে আপোনালোকক কেনেদৰে এপ্লাইটো কৰে ষ্টেপ বাই ষ্টেপ দেখুৱাৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিম আৰু সেই ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তো আজিলৈ এইখিনি আছিল জয় আই অসম ভাৰত মাতা কি জয়